মই দেৱজিতে আজি আপোনালোকক অন্য এটা ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। ফাইনেলি মই আহিলোঁ শিৱসাগৰ আৰু শিৱসাগৰ বুলিবলৈ ধৰক নাজিৰাত আমি আহিলোঁ কোন মন্দিৰ হয় নাজিৰাটো আমাৰ অগ্নিনাভ মন্দিৰ। আৰু এই অগ্নিনাভ মন্দিৰত আমি কিনো আছে আমি সম্পূৰ্ণকৈ দেখুৱাম। আৰু কিয়নো ইয়াত বহুত ৰাইজ আহে বহুত দূৰ দূৰণিৰ পৰা, কাৰণ ইয়াত যিহেতু আহিলে বোলে সহায় দিলে কিবা কিবি কৰিলে বোলে মনোবাঞ্ছা পূৰ্ণ হয়। আৰু যদি আপোনালোকেও যদি কিবা ঘৰত উপায় মঙ্গল ঘটিছে তেন্তে আপোনালোকে অগ্নিনাভ মন্দিৰত আহিব পাৰে। আৰু অগ্নিনাভ মন্দিৰত আহি যিকোনো এখন সহায় যদি ইয়াত আগবঢ়ায় আপোনালোকৰ হয়তো মনোবাঞ্ছা পূৰণ হ'ব। আৰু আমি মন্দিৰৰ কাষত আমি পাইছোঁ এইপিনে আমাৰ এখেতলোকে আজি ইয়াত 5জন আছে আমাৰ বহুত দিনৰ পৰা ধৰি ইয়াতে তেখেতলোকে খোজনীয়া বুলিও কৈছোঁ মই তেখেতলোকক এতিয়া বৰ্তমান তেখেতলোকে ইয়াত ধুনীয়াকৈ যে কোনোবাই যদি আহে আশীৰ্বাদো দিয়ে ভালদৰে সহায়ো সিহঁতক এখেতলোকক দিবলৈ কিবা এটা দিব পাৰে। আৰু আপোনালোকক হৰি আকৌ মহিমা জীৱক কৰা পৰিতাম এইখিনিতে কোৱা আছে বোলে এওঁলোকে মন্দিৰত আহিছিলে মন্দিৰৰ পৰা ওলাই বোলে আমাৰ এনেকৈ গৰীব মানুহখিনি দান দিছে যেনেকৈ কৈছে তেনেকৈ আগলৈ শক্তিশালী হ'ব লাগে আৰু ভালকৈ থাকিব লাগে। সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা হৈ নাজানো ফাইনেলি আপোনালোকে যিহেতু দেখিবলৈ পাইছে অগ্নিনাভ মন্দিৰ, এই হ'ল অগ্নিনাভ মন্দিৰৰ ভিতৰত মই ধুনীয়াকৈ সোমাই আহিছোঁ। আৰু এইপিনে দেখিবলৈ পাইছোঁ অগণন ভক্তৰ সমাগম ঘটিছে, কিয়নো ইমান এটা ধুনীয়া পৰিৱেশ যে একদম ক'বলৈ বাকী নাই। আৰু আপোনালোকে যদি আহিব বিচাৰে তেন্তে অগ্নিনাভ মন্দিৰ আহিব পাৰে আপোনালোকৰ যিহেতু মনোবাঞ্ছা পূৰণৰ বাবে। হে দে মোৰ নাম শ্ৰী তপু সোণোৱাল, মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট থানা ঘিলাধাৰী, পোষ্ট অফিচ মকৰং চিমফুৱাত ঘৰ। মই এজন পুলিচৰ ল'ৰা, দেউতা নাই মা নাই। দাদাই সৰু পৰা খোৱালে মোক, দেউতা ৰিটায়াৰ হ'ল 2000 চনত 2002 গুচি গ'লগৈ। মোৰ মাথাটো ভাল নহয়, ঘৰত থাকিলে শিকিবলৈ বান্ধি থৈ দিয়ে, কি কৰিব। দাদাই খুৱাম কৰি বান্ধি থ'লে, মাইকী পালে মোক এৰি দিলে। এতিয়া মা মৰাৰ পিছত এনেকৈ ভিক্ষা মাৰি খাই আছোঁ, কি কৰিব ৰাইজ। আমি এতিয়া মন্দিৰৰ মুখতে ভিক্ষা মাৰি খাই আছোঁ। আৰু কিমান দিন হ'ল ইয়াত থকা আপুনি? মোৰ হ'ল এতিয়া এবছৰ হ'ল, 6 মাহ হৈ গ'ল ন। আপোনাৰ কওকচোন, আপোনাৰ বিষয়ে কিবা ক'ব নেকি? একেই ন, সেইপিনে এটা কওকচোন। নমস্কাৰ, মোৰ নাম সাবিত্ৰী কৰ্মকাৰ হৈছে। হয়, মই অকলে আছোঁ, মোৰ মানুহজনে নাই, মোৰ দেখভাল কৰিবলৈ কোনো নাই। মই জিকা মাহি খাই আছোঁ ইয়াতে নাজিৰাত। হয়, মন্দিৰৰ বাহিৰতে আছে নহয় জানো আপুনি? মন্দিৰৰ ওচৰতে আছে। হয়, আপুনি? নমস্কাৰ, মোৰ নাম শ্ৰী মনোহৰ কুৰ্মী। মই চকীমুখৰ মোৰ মা দেউতা মাঘ মাহত একেদিনাই ঢুকাল। মই অকলশৰীয়া ল'ৰা। মই কি বোলে মানে কি বোলে এই কি বোলে কাতি মাহৰ কি বোলে লক্ষী পূজা নেক্সট দিনাখনৰ পৰা মন্দিৰত দুৱাৰমুখত আহিছোঁ। এই মই তেনেকৈ মানে মোৰ মানে টকা ভাৰ মানে এজন আছে, মোক মানে নেচায়, মা দেউতাই নেচালে মোক ক'ত চাব। মই সেইকাৰণে মন্দিৰৰ দুৱাৰত সেই মানে কাতি মাহত জন্মগত এক চাইডটো বেয়া। হয় হয় হয়, বোলে মই মানে এই তেনেকুৱা এতিয়া বৰ্তমান তেনেকুৱাই জীয়াই আছোঁ আৰু। হয় হয়, ঠিকে আছে দিয়ক। অঁ, পূজনীয়াকেইজনে ক'লে তেখেতলোকৰ দুখৰ কথা। আৰু এইপিনে দেখিবলৈ পাইছে এখন হ'ল মন্দিৰ অগ্নিনাভ মন্দিৰৰ ভিতৰত সোমাবলৈ দৰ্জা।
গেটখন আৰু এইপিনে দেখি পাইছে যে ইয়াত অগণন ভক্ত একদম মানে কি ক'ব, যদি আপোনালোকে যে সহায় দিব আহে তেন্তে ইয়াত কিয়নো লাইন পাতিবই লাগিব আৰু বহুত মানুহ হয়। বাকীখিনি মই আপোনালোকক দেখুৱাইছোঁ কিমান মানুহ হৈ আছে ভিতৰত। যিহেতু দেখিবলৈ পাইছে যে মন্দিৰৰ গেটৰ সন্মুখত কিমান মানুহ আছে দেখিছেনে আপোনালোকে। এইপিনে আমাৰ দাসদা গৈ আছে ফাইনেলি এইপিনে, আৰু এইপিনে অগণন ভক্তৰ প্ৰাণ সমাগম ঘটিছে আজি, কিয়নো সোমবাৰ হয়, সোমবাৰত বহুত মানুহ হয়। এইপিনে ভিনু এতিয়া লাইন পাতিছে নে আপুনি? এইপিনে গৈ পেলাই হেৰি চাই আগে যোৱা। ক'ৰ পৰা আহিছে আপুনি? মই ধেমাজি নীলসভা। ধেমাজি নীলসভা। এইপিনে বাইদেউ আহি পালেহি? ঠিক আছে দিয়ক। এইপিনে বহুত মানুহ আছে ন এইপিনে? বোলে কি হয় আপোনালোকে জানেনে, কাৰণ এই মন্দিৰৰ ভিতৰত বোলে পূজা যেতিয়া কৰি থাকে আৰু তাৰ ভিতৰত মানে পূজাৰীকেইজনৰ লগত আপোনাৰ লগ কৰিব নিদিয়ে, কাৰণ তাত কেমেৰা ভিডিঅ' কৰাটো একদম মানে বন্ধ কৰি ৰাখিছে। তাৰ বাবে মই আপোনালোকক গোটেই ভিতৰটো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ, বাহিৰে বাহিৰে গোটেইখিনি সম্পূৰ্ণকৈ দেখুৱালোঁ আৰু আপোনালোকক মই কি দেখুৱাম। বাই বাই, নেক্সট ভিডিঅ'ত লগ পোৱা।